যোৱাকালি যি মেট্ৰিক পৰীক্ষা দিলে আপুনি ফাৰ্ষ্ট ডিভিজন পাইছে আপোনাৰ মনটো কেনেকুৱা লাগিছে আজি কাকৰা কাটা থাকি দেখি পঢ়িছিলে নেকি আপুনি 50 বছৰত আপুনি এতিয়া মেট্ৰিক পৰীক্ষা দিলে আপুনি মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পোৱা বুলি শুনিছো আপুনি ইয়াৰ বিষয়ে কি ক'ব আপুনি হে বন্ধুসকল নো প্লেনিং নো ড্ৰামা অনলি ধামাকা আপোনালোক সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগত কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো আমি পাব্লিকৰ মাজত ৰিপৰ্টিং কৰিবলৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰিব প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তেতিয়াহে আপোনালোকে মজাটো পাব বলক তে আমি বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ টিভি মোবাইলত পুৰা ভাইৰেল হৈ গৈছে সেইকাৰণে আপোনাৰ ওচৰত আহিছোঁ আপুনি আজি কি ক'ব আপুনি আমি কি ক'ম ভালেই হৈছে ভাল হৈছে ভালেই আপুনি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছে আজি মনটো কেনেকুৱা লাগিছে ভালেই হৈছে আপুনি পঢ়া শুনা কেনেকৈ কৰিছিল পঢ়া শুনা আমাৰ বেছি নাই অলপ অলপ আছে অলপ আছে নেকি আপুনি মেট্ৰিক পৰীক্ষা দিছিলে নেকি মেট্ৰিক পৰীক্ষা মই দিয়া নাই তেতিয়াহ'লেতো টিভি মোবাইলৰ পৰা আপুনি ভাইৰেল হৈ গৈছে মেট্ৰিক পৰীক্ষা দিয়া বুলি কেনে ফাৰ্ষ্ট ডিভিজন পোৱা বুলি কেনে মই হোৱা নাই পঢ়া ইমান নাই মোৰ পঢ়া পাতি নাই নেকি অঁ ইমান নাই যেটো নাই এইটো মিছা ক'লে কি লাভ আছে হয় না নাই অঁ আপুনি দিছিলে নেকি মেট্ৰিক পৰীক্ষা যোৱাকালি ৰিজাল্টত মানে আপোনাৰ নাম অহা যেন পাইছে ফাৰ্ষ্ট ডিভিজনত আহিব পাৰে হা আহিব পাৰে আছে নেকি আপুনি পৰীক্ষা দিছিলে নেকি মেট্ৰিকত বহুত দিন আগত দিছিলোঁ বহুত দিন আগত কেতিয়া 83 আগত দিছিলোঁ হা 83 আগত 83 আগত তেতিয়াতো যোৱাকালিহে আছে ৰিজাল্টটো ইমান দিন ক'বা লেট কৰিছে আৰু কাকৰা কাটাত সোমাই আছিলে নেকি আপুনি তাতে সোমাইছে কাকৰা কাটাত সোমাই আছিলে নেকি আপুনি তাতে সোমাইছে এই তেৰি কাকৰা কাটাত সোমাই আছিলে বাপৰে বাপ কি ৰিজাল্ট এইটো যোৱাকালি যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছিলে আপুনি ফাৰ্ষ্ট ডিভিজন পাইছিলে আজি আপোনাৰ মনটো কেনেকুৱা লাগিছে ভাল লাগিছে না আপোনাৰ পঢ়া শুনা কেনেকৈ কৰিছিলে আপুনি পঢ়া শুনা কেনেকৈ কৰিছিলে মোটামুটি কৰিছে ভাল কৰিছিলে না অঁ ফাৰ্ষ্ট ডিভিজন পাইছে আপুনি অঁ কিহত লেটাৰ পাইছে আপুনি লেটাৰ পোৱা নাই নেকি মেট্ৰিক দিছিলে নে নাই আপুনি মেট্ৰিকত লেটাৰ পাইছোঁ মানে ছেকেণ্ড ডিভিজন অঁ আপোনাৰ নামটো চিংচং লাংচি লুংচা নেকি মোৰ নাম বীৰেন দাস নেকি অঁ তেতিয়াহ'লেতো চিংচং লাংচি লুংচাকে আমি বিচাৰি আছোঁ নহয় ন আপোনাৰ নামটো অঁ ঠিক আছে তেতিয়াহ'লে মানে আমি প্ৰেংক ভিডিঅ' এটা বনাই আছোঁ ধেমালি ভিডিঅ' বনাই আছোঁ আপুনি এবাৰ হাই কৰি দিয়ক দাদা অঁ যোৱাকালি যে মেট্ৰিক পৰীক্ষা দিলে আপুনি ফাৰ্ষ্ট ডিভিজন পাইছিলে আজি আপোনাৰ মনটো কেনেকুৱা লাগিছে ফাৰ্ষ্ট ডিভিজনটো মোৰ ল'ৰাটোৱে পাইছে ল'ৰাটোৱে পাইছে নেকি ল'ৰাটোৱে তাৰমানে ফাৰ্ষ্ট পোৱা নাই ছেকেণ্ড পাইছে অঁ আমি এতিয়া নিউজত পাইছোঁ কি আপুনি ফাৰ্ষ্ট ডিভিজন পাইছে বুলি কেনে নহয় আপুনি পোৱা নাই নেকি নাই অঁ আমি ভাবিছিলোঁ তাৰমানে আপুনি ফাৰ্ষ্ট ডিভিজন পোৱা বুলি কেনে আমি ভাবি আছিলোঁ তাৰমানে আজি পাৰ্টি চাৰ্টি কৰিম নেকি আপোনাৰ লগত সেইটো ভাবি আছিলোঁ আপুনি কৰা নাই নেকি মোৰ ল'ৰাটোৱে পাইছে ছেকেণ্ড পাইছে তাকেতো ভাবি আছোঁ মানে তাৰ ল'ৰাজনে পাইছে আমি ভাবি আছিলোঁ কি আমাৰ খুৰাই পাইছে সেইকাৰণে মানে আমি নিউজৰ তৰফৰ পৰা আহিছিলোঁ সেইকাৰণে ছেকেণ্ড ডিভিজন পাইছে নেকি কি নাম আছিলে আপোনাৰ মোৰ নাম বাবুৰ কনক মণ্ডল অঁ খুবেই ভাল কথা ছেকেণ্ড ডিভিজন পাইছে আমি ভাবিছিলোঁ কি আপুনি পাইছে নেকি এই তেৰি অঁ সেইটোতো এনেকুৱা হ'লে কেনেকুৱা হ'ব নে নহয় অঁ সেইটোৱেতো ঠিক আছে আমি ধেমালি এটা ভিডিঅ' বনাই আছোঁ এইটো এবাৰ হাই কৰি থেংক ইউ বেয়া নাপাবা হা যোৱাকালি যে মেট্ৰিক পৰীক্ষা দিলে হয় না যোৱাকালি যে মেট্ৰিক পৰীক্ষা দিছে মানে এতিয়া ধৰি লওক পৰীক্ষা দিছে তাৰপিছত মানে দাদাৰ নামটো আহিছে মানে দাদাই বোলে ফাৰ্ষ্ট ডিভিজন পাইছে হয়নে নহয় মই এইগিলা নাজানো বেলেগ এটা আপুনি ফাৰ্ষ্ট ডিভিজন পাইছিলে নেকি খুৰা যোৱাকালি মেট্ৰিক দিছিলে মানে আমি নিউজৰ তৰফৰ পৰা মানে আপোনালোক বিচাৰি আহিছোঁ আপুনি দিয়া নাই নেকি মানে আপোনাৰ নামটো অহা যেন পাইছোঁ তাৰমানে আপোনাক বিচাৰি আহিছোঁ ইয়ালৈকে কি নাম আপোনাৰ নামটো চিংচং লাংচি আপোনাৰ নামটো চিংচং লাংচি লুংচা পৰিতোষ দাস আমার নাম পৰিতোষ দাস অঁ আমিতো চিংচং লাংচি লুংচাক বিচাৰি আহিছোঁ তাৰমানে আপোনাৰ লগত মানে ফেচটো পুৰা মিলে আৰু আপোনাৰ লগত ফেচটো হয় নাকি অঁ
আপনি দিয়া নাই নেকি মেট্রিক পরীক্ষা নাই দিয়া নাই নাই ও মানে এটা আমি নিউজৰ তৰফৰ পৰা আপোনাক বিচাৰি ইয়াতে পালো আপোনাক একচুয়ালি আমি খুৰা এটা ধেমালি ভিডিঅ' বনাইছিলোঁ আমি তাৰপিছত যোৱাকালি যি মেট্ৰিক পৰীক্ষা দিলে আপুনি ফাৰ্ষ্ট ডিভিজন পাইছে আপোনাৰ মনটো কেনেকুৱা লাগিছে আজি ভাল লাগছে আপুনি ফাৰ্ষ্ট ডিভিজন পাইছে হয় না ভাল লাগছে এইটোতো আপুনি ফাৰ্ষ্ট ডিভিজন পাইছে পোৱা নাই পাইছো আপুনি ফাৰ্ষ্ট ডিভিজন পাইছে পোৱা নাই পাইছো আপোনাৰ নামটো কি নৰেশ মণ্ডল আপুনি এতিয়া পাৰ্টি দিবনে নাই আমাক দিব লাগিব কি পাৰ্টি দিব পইচা দিব লাগিব আৰু পঢ়া শুনা কেনেকা কৰিছিলে আপুনি ভালেই কৰিছে ভাল কৰিছিলে নেকি কেনেকাকে পঢ়িছিলে বহুত কষ্ট কৰি পঢ়ছো আমি কষ্ট কৰি পঢ়ছো আমি জানাতো আপুনি কাকৰা কাটাতে সোমাই থাকে হয় হা কাকৰা কাটা থাকি দেখি পঢ়িছিলে নেকি আপুনি হয় হা এনেকৈ সঁচাই নে মিছাই সঁচাই আপোনাৰ বয়সটো কিমান হৈছে 50 হৈছে 50 বছৰত আপুনি এতিয়া মেট্ৰিক পৰীক্ষা দিলে আমি দিয়া নাই আমাৰ ল'ৰা ছোৱালী এইবিলাকে দিছে দিয়া নাই নেকি আপুনি হা মানে তেখেতে মেট্ৰিক পৰীক্ষা দিছে বুলি কিনে আমি তাৰমানে নিউজত পাই কিনে আমি ইয়ালৈকে আহিলো আমি ঠিকে আছে হা ঠিকে আছে আপুনি কেনেকৈ মানে কাকৰা কাটা থাকি কিনে আপুনি কেনেকে পঢ়া শুনা কৰিছিলে বহুত কষ্ট কৰি কৰিছো কাকৰা কাটা থাকি কিনে পানী চানী জিকি যোৱা নাছিলে নেকি দিছা না একচুয়ালি আমি ধেমালি ভিডিঅ' বনাইছো খুৰা বিয়া চিয়া নাপাবা একবাৰ হাইকোৰ্ট যোৱাকালি যি মেট্ৰিক পৰীক্ষা দিলে আপুনি মানে ফাৰ্ষ্ট ডিভিজন পাইছে আপোনাৰ মনটো কেনেকুৱা লাগিছে আজি ভাল লাগিছে আপুনি ফাৰ্ষ্ট ডিভিজন পাইছেনে আমাৰ ঘৰত ই নাই ছেকেণ্ড ইয়াৰৰ পৰীক্ষা দি আছে সেকেন্ড ইয়াৰৰ পৰীক্ষা দি আছে মানে আমি শুনিছো কি আপুনি ফাৰ্ষ্ট ডিভিজন পাইছে বুলি নাই আপুনি পোৱা নাই নেকি মই পোৱা নাই আপুনি পোৱা নাই এই আপুনি পাইছে বুলি কিনে আমি নিউজত পাই কিনে আপুনি টিভি মোবাইলত পুৰা ভাইৰেল হৈ গৈছে আপুনি আপুনি বিচাৰি আপোনাৰ ইয়ালৈকে আহি গ'লো আমি নহয় দিয়া নাই ন আমাৰ ঘৰৰ মেট্ৰিক দিয়া মানুহে নাই তাৰমানে ছেকেণ্ড ইয়াৰ দিছে মানে পৰীক্ষাটো ৰিজাল্ট অহা নাই হয় নেকি কোনে পাইব মানে কি আমি নিউজত এনেকৈ শুনিছোঁ তাৰমানে আপুনি যিটো টাইমত পঢ়ি আছিলে সেইটো টাইমত পুৰা লাইন চাইন নাছিলে আপুনি চাকি জ্বলাই পঢ়িছিলে সেনেকৈ শুনিছিলোঁ আমি তাৰমানে পঢ়িছিলে নেকি আমাৰ সময়ত এনেকুৱা আছিল আপোনালোকৰ সময়ত চাকি জ্বলাই পঢ়িছিল সেইটো সময়তো আছিলে মানে যোৱাকালি যিটো নেকি মেট্ৰিক দিলে সেইটোত আৰু আপুনি আৰু উঠি আহিছে সেইটো নহয় নেকি আপুনি নহয় আপোনাৰ নাম চাংচিং লংচে নহয় নেকি নহয় তেতিয়াহ'লে ভুল গৈছে আমাৰ ন খুৰী আমি তাৰমানে ধেমালি ভিডিঅ' এটা বনাইছোঁ একবাৰ যোৱাকালি যি মেট্ৰিক পৰীক্ষা দিলে মেট্ৰিক পৰীক্ষাত তাৰমানে আপুনি ফাৰ্ষ্ট ডিভিজন পাইছে আপোনাৰ মনটো কেনেকুৱা লাগিছে আপুনি ফাৰ্ষ্ট ডিভিজন পাইছে বুলি কিনে শুনিছোঁ আপোনাৰ মনটো কেনেকুৱা লাগিছে আজি হা পৰীক্ষা দিয়া নাই জোৰকে কওকচোন শুনা পোৱা নাই জোৰকে কওক মই পৰীক্ষা দিয়া নাই না এতিয়া কৈ দিয়ক একো নহয় এতিয়া কৈ দিয়ক ভালেই পাইছোঁ পৰীক্ষা দিয়া নাই আপুনি মানে আপুনিতো টিভি মোবাইলত পুৰা ভাইৰেল হৈ গৈছে আপুনি মেট্ৰিক পৰীক্ষা দিছিলে বুলি দিয়া নাই ন আমাৰ মানে ভুল হৈ গ'ল তেতিয়াহ'লে মানে আপুনি মেট্ৰিক পৰীক্ষা দিয়া বুলি টিভি মোবাইল ভাইৰেল গৈছে সেইকাৰণে আপোনাক মানে বিচাৰি আহি গ'লো মানে চুলি কাটে নাপিত কৰে বুলি কেনে কৈছে মানে ইমানখিনি বয়সত মানে মেট্ৰিক পৰীক্ষা দিছে বুলি কেনে কৈছিলে তাৰমানে দিয়া নাই আপুনি ন দিয়া নাই আপোনাৰ কোনোবা ঘৰৰ ওচৰৰ মানুহ কোনোবা দিছিলে নেকি ছোৱালী মানুহে দিছিল দিছিলে আপোনাৰ নামটো কি নাৰায়ণ বিশ্বাস নাৰায়ণ বিশ্বাস আমিতো চাংচিং লংচেলুংচাক বিচাৰি আছোঁ তাৰমানে আপুনি নহয় চাংচিং লংচেলুংচা আচ্ছা ঠিক আছে আমি ধেমালি ভিডিঅ' এটা বনাইছোঁ একবাৰ আপুনি মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পোৱা বুলি শুনিছোঁ আপুনি ইয়াৰ বিষয়ে কি ক'ব আপুনি
মই মেট্ৰিক পৰীক্ষাত ভাল ডিভিশ্যন আপুনি দিছে তাৰমানে মই নহয়তো যোৱাকালি মানে একদম টিভিয়ে মোবাইলে গোটাই ভাইৰেল হৈছে মই দিয়াই নাই একদম আপোনাৰ নহয় বেলেগ নামৰ হ'ব পাৰে আপোনাৰতো লিলিমাই বোলে আপোনাৰ নাই মোৰ নামটো এইটো নহয় না কি নাম আপোনাৰ শান্তনা কৰ্মকাৰ চন্দনা কৰ্মকাৰ হয় যোৱাকালি পৰীক্ষা দিয়া নাই নাই আমাৰ নহয় এইটো আমাৰ নহয় মানে টিভি মোবাইল গোটাই আপোনাৰ নাই। চুবে পাইছো আমাৰ নহয় এইটো আপুনি কি ক'ব যোৱাকালি যে মেট্ৰিক পৰীক্ষা দিছে তাৰে বিষয়ে আপুনি কি ক'ব যোৱাকালি মেট্ৰিক পৰীক্ষা ৰিজাল্ট দিছে ভালে হৈছে আমি ভাল শুনিছো খুব ভাল লাগিছে আমাৰ দৰে ল'ৰা ছোৱালী আমাৰ নিচিনা ল'ৰা ছোৱালী বেলেগত ল'ৰা ছোৱালীয়ে যদি পাছ কৰে লেটাৰ পায় আমাৰ মনটো খুব শান্তি লাগে আমাৰ নিজৰ চলি যেনে বেলেগত চলিও সেনেকুৱাই আশীৰ্বাদ তাৰমানে আপুনি যোৱাকালি দিয়া নাছিলে নাই থেংক ইউ বাইদেউ আপোনালৈ বহুত থেংক ইউ আমি এটা প্ৰেংক ভিডিঅ' বনাইছোঁ আপুনি হাই বুলি কয় একবাৰ হাই বুলি কওকচোন হাতখন দাঙি দিয়া থেংক ইউ বন্ধুসকল ভিডিঅ'টো কেনে পালে যদি ভাল লাগিলে যদি বেয়াও লাগে কোনো কথা নাই তথাপিও আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব নেক্সট ভিডিঅ'ত আমি ধামাকা বজাবলৈ আকৌ আহি আছোঁ আজিলৈ টাটা বাই বাই